এই তিনি ধৰণৰ মানুহৰ সংগত কেতিয়াও নাথাকিব। নম্বৰ 1, যিসকলে কেৱল নিজৰ কথাহে ভাবে, আনৰ ভাল বেয়াক লৈ চিন্তিত নহয়। এনে লোকে কাকো গুৰুত্ব নিদিয়ে। যদি কাৰোবাৰ ক্ষতি কৰি তেওঁলোকৰ উপকাৰ হয়, তেন্তে সেই কৰ্ম তেওঁলোকে সহজতে কৰি লয়। এনে লোকে কেতিয়াও আপোনাৰ দুখ কষ্ট বুজি নাপায়। গতিকে এনেধৰণৰ মানুহৰ লগত থকা উচিত নহয়। নম্বৰ 2, যিসকলে সকলো কথাক লৈ ধেমালি কৰে আৰু কাকো গুৰুত্ব নিদিয়ে, তেওঁলোকক দুখৰ কথা কৈ লাভ নাই। আপোনাৰ দুখক লৈও উপহাস কৰিব পাৰে। গতিকে এনেধৰণৰ মানুহৰ সংগতো নাথাকিব। নম্বৰ 3, এনে লোকৰ পৰাও দূৰত থকা উচিত, যিসকলে সকলোকে বন্ধু বনায়। এটা কথা মনত ৰাখিব, যি সকলোৰে বন্ধু সি কাৰো বন্ধু নহয়। এওঁলোকে ভুল শুদ্ধ উভয় ক্ষেত্ৰতেই সমৰ্থন কৰে। এনে লোকেই মানুহক বিশ্বাসঘাতকতা কৰে। গতিকে এনেধৰণৰ মানুহৰ সংগতো ভুলতো নাথাকিব।